নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল SB আপডেট। বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে থাম্বনেইল চাইটো গমে পাইছে কি ভিডিঅ' হ'ব। আপোনালোকে জানে কেইদিনমান আগতে প্ৰেংক চেনেল তিনিটা বন্ধ কৰা হৈছিল আৰু মুম্বাই আৰক্ষীয়ে তিনিজন ইউটিউবাৰক গ্ৰেপ্তাৰ কৰিছিল। কিয় গ্ৰেপ্তাৰ কৰিছিল, কি কাৰণতে গ্ৰেপ্তাৰ কৰিছিল, এই ভিডিঅ'টো আপোনালোকে জানিব পাৰিব। তো ভিডিঅ'টো আগলৈকে চাই থাকিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে অহা বেল আইকনটো প্ৰেছ কৰি দিব। এনেকুৱা ধৰণৰ আপডেটৰ ভিডিঅ' আমাৰ চেনেলত আহিয়ে থাকে। বন্ধুসকল, মুম্বাই আৰক্ষীয়ে তিনিজন প্ৰেংক ইউটিউবাৰক এৰেষ্ট কৰিছে আৰু প্ৰেংক ইউটিউবাৰ কেইজনক এৰেষ্ট কৰাৰ কাৰণটো হৈছিলে যে তেওঁলোকে ইউটিউবত কিছুমান প্ৰেংকৰ নামত কিছুমান অশ্লীল ভিডিঅ' আপলোড কৰে আৰু কোনোবাই চাইবাৰ ক্ৰাইমত তেওঁলোকৰ বিৰুদ্ধে ৰিপৰ্ট কৰিছিল আৰু সেই ৰিপৰ্ট অনুযায়ী তিনিজন ইউটিউবাৰক গ্ৰেপ্তাৰ কৰা হৈছিলে। আৰু শুনামতে আৰু নিউজৰ মতে যে তিনিজন ইউটিউবাৰে 13টা নে কিমানটা চেনেল চলাই আছিলে আৰু 13টাৰ পৰা দুমাহত 2 কৰোৰ টকা ইনকাম কৰিছিলে আৰু সেই কাৰণতে তেওঁলোকক এৰেষ্ট কৰা হৈছিলে আৰু ইউটিউব চেনেলকেইটা বেন কৰা হৈছিলে। বন্ধুসকল, ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য যে আপোনালোকে যদি ইউটিউবত ভিডিঅ' বনোৱা তেনেহ'লে জেনুইন ভিডিঅ' বনাবা, কোনো অসুবিধা নহয় আৰু এইবোৰ ভিডিঅ' বনালে আপোনালোকে এদিন নহয় এদিন হ'লেও ফাঁচিব। এই উদ্দেশ্যৰে এই ভিডিঅ'টো বনাইছোঁ আৰু আপডেটটো দিছোঁ আপোনালোকক। তো ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু কোনে কোনে এই খবৰটো আগত জানিছে তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু যদি আমাৰ ভিডিঅ'টো লাইক কৰা নাই তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ সৰু সৰু আপডেটবোৰ আপোনালোকে এই চেনেলটোত পাবই। তো প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।